বাছখনে এইমাত্ৰ শিৱসাগৰ টাউনৰ পৰা ওলাইছে আৰু এতিয়া মই গৈ আছোঁ গুৱাহাটীৰ অভিমুখে। স্লিপাৰ আছিল বাছখন, কিন্তু মই ছিট নোপোৱাৰ বাবে এটা ছিংগল 13 নম্বৰ ছিটটো মই নিজৰ বাবে বুক কৰি ল'লোঁ। ইফালে চিপচিপীয়া বৰষুণ জাকটো আছেই, তাতে খিৰিকীৰ কাষ আৰু ৰাতি। কি ধুনীয়া এটা যাত্ৰা। 3.5 ঘণ্টামান পাৰ হোৱাৰ পাছত মোৰ অকণমান টোপনি আহিছিল। দেখিলোঁ খুব বেছি আন্ধাৰ। ক'ৰ পাইছোঁহি? গম পালোঁ কাজিৰঙা হয়তো পাৰ হ'ব লৈছোঁ। 5:30 মান বজাতে মোৰ গাড়ী আহি যোৰাবাট পাৰ হ'ল। 6:10-15ত আহি পেলাই মই গেম ভিলেজত নামিলোঁ। তাৰ পৰা মোক ৰেপিড' ভাইটিটোৱে পিক আপ কৰি পেলাই বাৰ ৰুমলৈ আনি আছে। ৰাতিপুৱাৰ গুৱাহাটী মহানগৰীখন খুব সোনকালে তাৰ কৰ্মব্যস্ততাবিলাক আৰম্ভ হয়। বহুত দিনৰ মূৰত মহানগৰীৰ ব্যস্ততাবোৰ, পুৱাৰ ব্যস্ততাবোৰ দেখা পালোঁ আকৌ। ভাল লাগিলে। ৰাতিপুৱাৰ যাত্ৰাটো খুব সুন্দৰ আছিল। বাৰ হেঙেৰাবাৰী এপাৰ্টমেণ্টৰ আগত আহি সি মোক ড্ৰপ কৰিলে। মই বাৰ ৰুমলৈ আহি আছোঁ লাহে লাহে। বৰ বিৰাট ভাগৰ লাগিছে। উঠি আহিছোঁ, ইমান ষ্টেপ বগাব লাগে, বগাই বগাই আহি আছোঁ। এইটো হৈছে বাৰ ৰুম। পাপ বা ডিউটিৰ কাৰণে ওলাই যায় 9টামান বজাত। ৰুমত মোক অকলে থৈ গ'ল। তাই ক'লে চাহ তাহ খুৱাই মেলি থৈ তাই গুচি গ'ল আৰু মোক লাঞ্চৰ দায়িত্বও দি থৈ গ'ল। তই বনাবি মেলিবি, খাবি আৰু মোলৈও থৈ দিবি। ভাবিলোঁ কাপোৰ কানি ধুই মেলি মই অকণমান ওপৰৰ ছাদখনত অকণমান মুকলি বতাহ ল'লোঁ। ইমান যে ভাল লাগিছে, ইমান যে মনটো মুকলি লাগিছে। মহানগৰীখন এবাৰ ওপৰৰ পৰা চালোঁ। ইফালে 11:30মান বাজি গ'ল। লাঞ্চ ৰেডি কৰাৰ টাইমো হৈছে লাহে লাহে। মইতো অকলে কৰিব লাগিব, সেইকাৰণে বনাবলৈ কামবিলাক কৰিবলৈ ল'লোঁ। নহৰু আদা এইবিলাক খুন্দি মেলি ল'লোঁ। ভাতো পাতিলোঁ। আজি বনাম মানে আলুটো বইল কৰি লৈছোঁ, কাচকল কাটি লৈছোঁ চকলকৈ। আজি ফ্ৰাই কৰিম। আৰু যিহেতু আমি দুজনীয়ে আছোঁ আৰু কোনেনো খাব, কি কৰিব, অকলে অকলে কাম কৰিবলৈতো ইমান ভাল নালাগে। সেইকাৰণে অকণমান শ্বৰ্টকাট কৰিলোঁ। দাইল চাইল নবনাই ডিম বনাম, দম কৰিম। দমৰ কাৰণে সকলো বস্তু ৰেডি কৰি ল'লোঁ। আৰু আজি সৰিয়হ দি পেলাই বনালোঁ, স্পেচিয়েলকৈ বনালোঁ। সেইটো ৰেচিপি কেতিয়াবা দিম বাৰু, শ্বেয়াৰ কৰিম নিশ্চয়কৈ। আজি শ্বেয়াৰ নকৰোঁ, ক'বলৈ মন যোৱা নাই, বিৰাট ভাগৰ লাগিছে। ডিমকেইটা ফ্ৰাই কৰি ল'লোঁ। ডিমটো ফ্ৰাই হৈছে। তাৰ পাছতে ইতিমধ্যে মই ভাতো পাতি ল'লোঁ। ভাতখিনিও হৈ গ'ল, কাচকলখিনিও ফ্ৰাই কৰা হৈ গ'ল ইতিমধ্যে। অকণমান দেখাই দিছোঁ ডিমটো, কাৰীটো কেনেকৈ হৈছে, তাৰ কালাৰটো অকণমান দেখাইছোঁ। এয়া তাতে মছলাখিনিৰ লগতে, মছলাৰ নামত মই একোৱেই দিয়া নাই, অকল পিঁয়াজ আদা নহৰু অকণমান দিছোঁ, বিলাহী দিছোঁ আৰু সৰিয়হ দিছোঁ। এয়া কাচকল ফ্ৰাই হৈ আছে। এয়া ডিমৰ কাৰী ৰেডি হৈ গ'ল। তাই ডিউটিৰ পৰা আহি পোৱাৰ পাছত দুয়োজনী তাই মই অকণমান ওলাই যাবলৈ ল'লোঁ। ওলাই যাওঁ বজাৰৰ ফালে, বস্তু বাহিনীও কিনিবলৈ আছে। যাবলৈ ওলালোঁ। গণেশগুৰিতে প্ৰায় সদায় বহুত ধুনীয়াকৈ বজাৰ বহে। বজাৰতে সকলো ধৰণৰ বস্তু পোৱা যায়, কিন্তু অলপ বৰষুণৰ কাৰণে বস্তুবিলাক মেলি ৰখা নাই। যিমান যি হওক, বতৰ যি হওক নহওক, আমি কিবা এটা খাই নল'লে মনটো ভাল নালাগে। সেইবাবে তাই মই কিবা এটা খাবৰ বাবে ৰৈ ল'লোঁ। অৰ্ডাৰ কৰিলোঁ। তাৰ মানে আমি বিশালতো অলপমান সোমালোঁ, কিন্তু যিকেইটা বস্তু বিচাৰি সোমাইছিলোঁ পোৱা নগ'ল। সেইকাৰণে আহি পেলাই খাবলৈ ৰৈ দিলোঁ আৰু। বতৰটো যেতিয়া চিপচিপীয়া এটা বৰষুণ, ভাল লাগিলে। খানা অৰ্ডাৰ কৰি দিলোঁ। এয়া আমাৰ বস্তু অৰ্ডাৰ আহি পাই গ'ল। খালোঁ। খাই মেলি যিকেইটা বজাৰ আছিলে, মানে খানাৰ বজাৰ, সেইখিনি কৰি মেলি আমি এতিয়া আহি আছোঁ তাই মই। এয়া আমি এপাৰ্টমেণ্টত সোমাব লৈছোঁ। এইটো বিৰাট ভাগৰ লাগিছে। আজি বিশেষ দেখাব পৰা নগ'ল। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।